হেল্ল' গাইজ, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আকৌ এযোৰ নতুন উকা চাদৰ মেখেলাত গুজৰাটী চিলাই কৰিবলৈ আৰম্ভ কৰিছোঁ। এয়া যিকেইটা সামগ্ৰী লাগে মই লৈ লৈছোঁ। ফাৰ্ষ্টতে বগা কাগজ এখিলাত ছবিটো আঁকি লৈছোঁ। তাৰপিছত এয়া কাপোৰযোৰ তলত ধুনীয়াকৈ দি চাপটো মই ধুনীয়াকৈ কাঠ পেঞ্চিল দিয়ে আঁকি লৈছোঁ। কাঠ পেঞ্চিলে আঁকিলে মানে কালাৰটো গুচি যায় পুৰুককণতে, আৰু পেইনে আঁকিলে দেখিবলৈও বেয়া লাগি থাকে আৰু ৰংটো হৈ থাকে। তাৰপিছত এয়া চিলাই কৰিবলৈ আৰম্ভ কৰিলোঁ। ভালকৈ দেখুওৱা নাই আপোনালোকক, অলপ অলপ দেখাইছোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাবগৈ। যদি আপোনালোকক চিলাইটো শিকিবৰ কাৰণে লাগে তেন্তে মোক কমেণ্ট কৰিব, মই দীঘলকৈ ভিডিঅ' এটা বনাই দিম আপোনালোকক। আৰু কাপোৰযোৰ কৰোঁতে মোৰ কমেই 2 সপ্তাহমান লাগিল, কাৰণ বেজীৰ কাম ন, সেইটো কাৰণে বহুত দিন লাগি গ'ল। এইপিনে আকৌ গুটিয়ে মই কাপোৰ কাম কৰি থাকোঁতে তাই আহি পঢ়ি আছিলে, আৰু এয়া ফাইনেলি মোৰ কাপোৰযোৰ হৈ গ'ল। কেনেকুৱা লাগিছে প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ ভিডিঅ' চাই আছে তেন্তে প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ গাইজ, বাই বাই।